ন্যায় পামনে মই? কথা বৰ্ণালী ডেকা। দাদা, মোক এৰি দিয়ক। মোক এইদৰে অত্যাচাৰ নকৰিব। আপোনালোকৰ ভনীৰ দৰে ময়ো আপোনাৰে ভনী। মোৰ কুৰ্তাটো ফালি নেপেলাব। উদং দেহাৰে ঘৰলৈ যাবলৈ লাজ পাম। আই পিতাই মোলৈ ৰৈ আছে। আৰে এয়া কি কৰিছে? আপোনালোক চাৰিওজনে মোক কিয় ঘেৰি ধৰিছে? দুখ পাইছো। হাতখনৰ পৰা এৰি দিয়ক না দাদা। বুকুত হাত নিদিব দাদা। মই চিঞৰিম। হয়, কোন আছ? মোক বচা। মোক বচাই লৈ যা ইহঁত গুণ্ডা কেইটাৰ পৰা। মা, মই বহুত চিঞৰিলো। কোনো নাহিল মোক বচাবলৈ। নিশাৰ সুযোগ লৈ শুহি শুহি মোৰ দেহটো খাই পেলালে অ' মা। মানুহবোৰ শিক্ষিত হ'ব লাগে। পুৰুষ মহিলা সমান হ'ব লাগে। তই জানো কোৱা নাছিলি? কিন্তু শিক্ষিত সমাজেচোন বুজিয়েই নাপালে এগৰাকী নাৰীৰ সন্মান কিমান। কান্দি আছো মা। তোক মুখ দেখুৱাবলৈ মোৰ মুখখন মুখ হৈ নাই আৰু। জ্বলাই পেলালে পাখণ্ড কেইটাই মোক। তই কৈছিলি নহয় মা, বিপদত পৰিলে ভগৱানক মাতিবি। লাভ নহ'ল মা। ভগৱানেও মূৰ দাঙি নাচালে। বহুত চিঞৰি চিঞৰি মাতিছিলো ভগৱানক। মানৱীয় গুণ থকা শিক্ষিত সমাজৰ জ্ঞানী মানুহবোৰক। কোনো নাহিল মা। অকলে অকলে যুঁজি মৃত্যুক আঁকোৱালি ললো। সেই পাখণ্ড কেইটাক শাস্তি দিপিয়াই সিহঁতক চেপি চেপি মাৰিবি, যেনেকৈ মোক মাৰি পেলালে।